মাংস বনাবলৈ ৰেডি প্ৰথমে আলুখিনি একচুৱেলি ফ্ৰাই কৰি থৈ দিছোঁ তাৰপিছত এতিয়া চাওক তামাম জুই উঠিছে এটা তুল এখনত বহি লওঁ ৰ'ব তুল এখন আছে ৰ'বা মানে প্ৰথমে গোটেই যিমান জালুক জিৰা মিট মছলা ধনিয়া পাউডাৰ গোটেইখিনি দি এটা ডিঙি দিয়া হৈছে দি পেলাই ফ্ৰিজত মানে আধা ঘণ্টামান ফ্ৰিজত সোমাই থোৱা হৈছে এতিয়া খিনি দিয়া হৈছে গোটেই পিঁয়াজ চিয়াজ এইবোৰ একচুৱেলি লগতে সানা হৈছিল এতিয়া জাষ্ট মাংসখিনি বহাই দিয়া হৈছে এই গ'ল পৰি গ'ল চাই থাকিব জুইত বনোৱা মাংস এনেও টেষ্টি আছে এই হেৰি বুলবুলা দি দিছোঁ মানে মাংসটো তেতিয়া নগলে এনেইতো ভাগি যায় ন ভাজি যায় ব্ৰইলাৰ মাংসখিনি গোটা গোটা হৈ আছে মানে বস্তুটো মানে কমি বস্তুটো যেনেকুৱা সেনেকাই হৈ থাকে আজি ভাল এটা টিপছ শিকিলোঁ আপোনালোকেও শিকিব দেই এতিয়া মানে মিক্সি দি থৈছিলে বিলাহীটো দি দিছোঁ এতিয়া কালাৰটো ইমান ধুনীয়া আহিছে এতিয়া অকণমান নিমখ দিছোঁ কালাৰটো চাব আলুটো দি দিছে চাওক আলুটো কিন্তু প্ৰথমে মানে ফ্ৰাই কৰি থৈছিলে এতিয়া দি দিছে চাওক কালাৰ কেনেকুৱা আহিছে ৱাও মজা হ'ব আজি এতিয়া পানী অকণ দিয়া হ'ল চাওক উতলি আছে আৰু জুইত বনোৱাৰ সোৱাদটোৱে বেলেগ স্মেলটো ধুনীয়া আহিছে সঁচাকৈ কিন্তু মই এনেকৈ ব্ৰইলাৰৰ লগত কণী দি পেলাই এনেকৈ খাই পোৱা নাই আজি খাম কেনেকুৱা লাগিছে মই জনাম আপোনালোকক এতিয়া বনোৱা হ'ব বৰা ন বৰাই হ'ব পকৰি বুট আৰু মগুৰ পকৰি চাই থাকক কৈছোঁ বুট মগু নাৰিকল তাৰপিছতে আপোনাৰ আটা অকণমান দিয়া হৈছে পিঠাগুড়ি ইয়াতে অকণমান বেচন দিয়া হৈছে আৰু পিঁয়াজটো অকণমান ডাঙৰকৈ কাটা হৈছে তাতে আপোনাৰ আলু অকণমান সৰুকৈ মানে মিহিকৈ অলপ কাটি দিয়া হৈছে আৰু তাতে মিক্সি সিহঁত এইটো আপোনাৰ মিক্সি এইটো হেৰি ৰেড চিলি পাউডাৰ আৰু হৈছে এইটো ধনিয়া পাউডাৰ তাৰপিছত এইটো হৈছে জিৰা পাউডাৰ এইখিনি গোটেইখিনি মিক্স কৰি মানে অকণমান সময় ফ্ৰিজত থৈ দিয়া হৈছিল তাৰপৰা উলিয়াই আনি এতিয়া বনাম বলক কেৰাহী গৰম হৈ আছে তাতে তেল দিয়া হ'ল গেছটো কমাই ল'ব লাগিব দেই কেনেকুৱা হ'ল মই আপোনালোকক জনাই আছোঁ হৈ গ'ল এয়া চাওক এইটো হৈছে মাছৰ লগত কচু চাটনি এইটো মাংস দাইল পাপৰ সি আকৌ প্ৰথমতে নাখায় বেছি জ্বালা হ'লে নাখায় ন